জাগ্রতা হন অসুর। মা দুর্গার আগমনে উল্লাসে আলিঙ্গনে মহামারী মুছে যাবে আজ। ঢাকের পিঠে হেল্ল' বন্ধুসকল, কি খবৰ? আশা কৰোঁ সকলোৰে ভাল। স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত ডিব্ৰুগড়ত তৈয়াৰ হৈ থকা মাটিৰ দুৰ্গা প্ৰতিমা তৈয়াৰ কৰি থকা হৈছে। দেখিবলৈ পাইছে মূৰ্তিকাৰসকলে আটক ধুনীয়াকৈ এই মূৰ্তিটো আগতীয়াকৈ তৈয়াৰ কৰি থৈছে। দুৰ্গা পূজা যিহেতু পালেহি আৰু মাজত কেইটামান দিন মাটিৰে নিৰ্মিত এই মূৰ্তিটো বৰ্তমান শেষ পৰশ দিয়াত ব্যস্ত হৈ আছে সকলো। আৰু এনে মূৰ্তিসমূহ যদি আপোনালোকে চাব বিচাৰে তেন্তে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব পাৰে। এই মূৰ্তিটো আপোনালোকৰ কেনে লাগিছে কমেণ্টত লিখিবলৈ নাপাহৰিব আৰু আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখিব। যদি ভিডিঅ'টি ভাল পাইছে তেনেহ'লে এটা লাইক কৰি দিব। চাওঁ আহকচোন মূৰ্তিৰ বাকী অংশসমূহ। আৰু এয়া কাৰ্তিক, হাতত ধনু লৈ থকা অৱস্থাত, আৰু এয়া কাৰ্তিকৰ ময়ূৰ। এয়া হৈছে সৰস্বতী মাৰ ৰাজহাঁহটো, আৰু এয়া সিংহ। এয়া লক্ষী আৰু গণেশ। এনেকৈয়ে মূৰ্তিটো তৈয়াৰ কৰি থকা হৈছে। ভিডিঅ'টি শেষলৈকে উপভোগ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কমেণ্টত জয় মা দুৰ্গা লিখিবলৈ নাপাহৰিব। ভালোবাসার আলিঙ্গন